मुर्दाबाद हेमंत बिश्व शर्मा मुर्दाबाद बीजेपी को बैक बीजेपी को बैक অসম সরকার হাই হাই অসম সরকার হাই হাই অসম সরকার হাই হাই মোদী সরকার মিসলিয়া মোদী সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার হাই হাই we want justice we want justice we want land pata বিজেপি সরকার গো ব্যাক মোদী সরকার গো ব্যাক মোদী সরকার মিসলিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা জিলা সমিতিৰ তৰফৰ পৰা আমি এই 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীত আমাৰ ম্যাদী পাট্টা আৰু জনজাতিকৰণ আৰু আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আমি আজি এই ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু আপোনালোকে চাই আছে যুগ যুগ ধৰি এই অসমত চাহ জনগোষ্ঠী ৰাইজ বসবাস কৰি আছে আৰু অসমত এতিয়া চাহ জনগোষ্ঠী ৰাইজৰ কাৰণে অসমৰ বিখ্যাত আছে চাহ উৎপাদনৰ কাৰণে কিন্তু চাহ উৎপাদন যিসকল শ্ৰমিকে কৰি আছে এই সময়ত যি মূল্য বৃদ্ধিৰ সময়ত অসমৰ চাহ জনগোষ্ঠী যি দৰমহা পাই আছে বা যি মজুৰি পাই আছে এই মজুৰিত পৰিয়াল চলাবলৈ বহুত টান হৈছে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগিব আৰু আমাৰ ম্যাদী পাট্টা দিব লাগিব ম্যাদী পাট্টাৰ অলপ দিন আগতে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে কিন্তু আমাৰ চাবলগীয়া হৈছে আমাৰ চাহ শ্ৰমিকৰ আমাৰ এই মালিক গোষ্ঠী সন্থাই এইবিটা হৈ গ'ল এই সন্থাই হাইকোৰ্ট কৰিবলগীয়া হৈছে আমি দেখিবলৈ পাইছোঁ আমি ধিক্কাৰ জনাইছোঁ তেখেতসকলক অতি সোনকালে আমাৰ চাহ জনগোষ্ঠীৰ ম্যাদী পাট্টা প্ৰদান কৰিব লাগিব আৰু চাহ জনগোষ্ঠী জনজাতিকৰণ যুগ যুগ ধৰি আমি দাবী জনাইছোঁ কিন্তু এতিয়ালৈকে এই জনজাতিকৰণ হোৱা নাই আমি কংগ্ৰেছ চৰকাৰক আমি আশা কৰিছিলোঁ কিন্তু বিজেপি চৰকাৰো আশা কৰিছিলোঁ কিন্তু সকলো চৰকাৰে আমাক ঠগ প্ৰবঞ্চনাত ৰাখিছে এতিয়ালৈকে আমাৰ চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা নাই আমি আপোনাৰ এই মঞ্চতে আমি অসম চৰকাৰে সকীয়াই দিব বিচাৰিছোঁ যদি অতি সোনকালতে চাহ শ্ৰমিকক দাবীসমূহ পূৰণ যদি নকৰে তেনেহ'লে আঠ চাহ তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব।